আজিকালি মাৰ্কেটত এটা টাইপ অফ ট্ৰেইনাৰ খুব পপুলাৰ হৈছে, সেইটো হৈছে চেলিব্ৰিটি ট্ৰেইনাৰ। আৰু এই টাৰ্মটো মই যেতিয়াই শুনো মোৰ অলপ হাঁহি উঠে, কাৰণ কথাটো কেনেকুৱা হৈছে, চেলিব্ৰিটি ট্ৰেইনাৰ এই নামটো বাৰু আজিকালি পপুলাৰ, কিন্তু ডক্টৰ ট্ৰেইনাৰ, টিচাৰ ট্ৰেইনাৰ বা লয়াৰ ট্ৰেইনাৰ এনেকুৱাতো একো নাম নাই। তাৰমানে মই যদি ৩-৪জন ডক্টৰক বা লয়াৰক ট্ৰেইনিং দিয়াও, মইতো ডক্টৰ বা লয়াৰ ট্ৰেইনাৰ হৈ নাযাওঁ, তেতিয়াহ'লে এই চেলিব্ৰিটি ট্ৰেইনাৰটো কি বস্তু? ট্ৰেইনাৰ ইজ জাষ্ট এ ট্ৰেইনাৰ। এই চেলিব্ৰিটি ট্ৰেইনাৰ এই টেগটো কিয় ইউজ কৰে? এই টেগটো ইউজ কৰে কাৰণ নিজৰ মাৰ্কেটিঙৰ কাৰণে। কাৰণ আমাৰ ইণ্ডিয়ান পপুলেশ্যন এটা এনেকুৱা পপুলেশ্যন, আমাৰ ইণ্ডিয়া এখন এনেকুৱা কাণ্ট্ৰি য'ত এজন চেলিব্ৰিটি কি কৰিছে কি নকৰিছে, স্পেচিয়েলি এক্টৰ, এক্ট্ৰেছ, ছিংগাৰ হওক, এইখিনি মানুহে আমাৰ ইণ্ডিয়ান পপুলেশ্যনখিনিক বা টিপিকেল অডিয়েঞ্চখিনিক বহুত বেছি হেভিলি ইনফ্লুৱেঞ্চ কৰিব পাৰে। চ' এজন ডাঙৰ চেলিব্ৰিটিক যদি কোনোবা এজন ট্ৰেইনাৰে ট্ৰেইনিং দিয়ে, তেতিয়াহ'লেতো চাগে সেই ট্ৰেইনাৰজন কিবা সাংঘাতিক হ'ব আৰু বহুত স্পেচিয়েলাইজ ট্ৰেইনাৰ হ'ব। কাৰণ কোনোবা এজন এক্টৰ এখন মুভিত ইমান আমেজিং লুকত ওলায়, গতিকে ডেফিনেটলি সেই ট্ৰেইনাৰজনে চাগে কিবা এটা চিক্ৰেট টেকনিক ইউজ কৰি সেই ট্ৰেইনাৰজনক সেই স্পেচিয়েলাইজ লুকটো দিছে, ৰাইট? না গাইজ, টু বি অনেষ্ট, এজন চেলিব্ৰিটিক, এজন এক্টৰ বা এক্ট্ৰেছক ট্ৰেইনিং কৰাটো আটাইতকৈ ইজিয়েষ্ট কাম। কাৰণ এজন এক্টৰ বা এগৰাকী এক্ট্ৰেছ, তাহাঁতৰ কাম হৈছে এটা স্পেচিয়েল ৰোলত নিজকে সেই স্পেচিয়েল লুকটোত লৈ যোৱাটো। তাহাঁতে সদায় ৰেডি থাকিব পূৰা প্ৰপাৰ ট্ৰেইনিং কৰিবৰ কাৰণে, প্ৰপাৰ ডায়েটৰ কাৰণে, প্ৰপাৰ নিউট্ৰিশ্যন আৰু ছাপ্লিমেণ্টেশ্যনৰ কাৰণে, প্ৰপাৰ কাৰ্ডিঅ'ৰ কাৰণে। তাহাঁতে সদায় মটিভেটেড হৈ থাকিব। তাহাঁতক যদি মই ট্ৰেইনিং দিওঁ, তেতিয়াহ'লে মই বুজাব নালাগে যে আপুনি এইটো কৰক প্লিজ কৰক, এনেকৈ মটিভেট কৰিব নালাগে। কিন্তু আমাৰ যিখিনি জেনেৰেল পাব্লিক আছে, যে কাৰোবাৰ জব আছে, কোনোবা টিচাৰ হয়, কাৰোবাৰ কিডছ আছে, কোনোবা হাউচ ৱাইফ, কাৰোবাৰ আঁঠুত প্ৰব্লেম আছে, কোনোবা অবেচিটিৰ পৰা চাফাৰ কৰি আছে, এইখিনি মানুহক যি একদম ডিমটিভেটেড হৈ আছে যে মই নোৱাৰোঁ, আৰু এইখিনি মানুহক ট্ৰেইনিং কৰাই ট্ৰান্সফৰ্মেশ্যন কৰোৱাটোহে আচল চেলেঞ্জ। মোৰ এনেকুৱা ক্লাইণ্টছ আছে যাক মই বুজাব লাগে যে প্লিজ আপুনি ৱেইট ট্ৰেইনিং কৰক, আপোনাৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট, আপুনি বডি বিল্ডাৰৰ দৰে দেখাত হৈ নাযায়। এনেকুৱা ছোৱালী ক্লাইণ্ট আছে যাক মই কনভিন্স কৰাব লাগে যে বা আপোনাৰ ডায়েটত প্ৰটিন থকাটো বহুত বেছি ইম্পৰ্টেণ্ট। আপোনাৰ একো লিভাৰ কিডনি ইছ্যু নহয়, প্ৰটিন এটা বহুত ইম্পৰ্টেণ্ট মেক্ৰ নিউট্ৰিয়েণ্ট। ছাপ্লিমেণ্টৰ কথাটো মই কোৱাই নাই, ছাপ্লিমেণ্ট বুলি ক'লেতো ভয়ে খাই যায়। চ' আমাৰ জেনেৰেল পাব্লিকখিনিৰ লগত আমাৰ এনেকুৱা জেনেৰেল পাব্লিকখিনিক ট্ৰেইনিং কৰাটোহে আচল চেলেঞ্জৰ কথা। নাও গাইজ, আৰু যিখিনি ল'ৰাই এই এক্টাৰ্ছখিনিৰ ফিজিক দেখি, বডি দেখি ইমান হেভিলি ইনফ্লুৱেঞ্চ হয়, ফৰ ইয়ৰ কাইণ্ড ইনফৰমেশ্যন মই তোমালোকক জনাই থৈ দিওঁ, মেক্সিমাম 99.999% যিখিনি এক্টাৰ্ছ আছে, ভাল ফিজিক থকা এক্টৰ আছে, তাহাঁত চবেই হেভি এনাবলিক্সত থাকে যেতিয়া কোনোবা এটা পাৰ্টিকুলাৰ ৰোলৰ কাৰণে নিজকে ট্ৰেইনিং কৰি থাকে। কাৰণ এতিয়া বৰ্ড এনেকৈ ভাবিব যে ই বেছি জানে আৰু ইমান সাংঘাতিক ফিজিক বনাইছে, এনেই বনাইছে নেকি? গাইজ, যেতিয়া তোমালোকে মাছল বিল্ডিঙৰ কথা, ফেট লছৰ কথা, বডি ৰিকম্পজিশ্যনৰ কথা, এই গোটেইখিনি বস্তু ইয়াৰ পিছৰ চায়েন্সখিনি যেতিয়া বুজি পাই যাবা, এইবিলাক গোটেই বস্তু A to Z যেতিয়া গোটেই গম পাই যাবা তেতিয়া তোমালোকে সেইখিনি কথা বুজি পাই যাবা যে কোনোবা যদি নিজকে নেচাৰেলি ট্ৰেইন কৰে, তেতিয়াহ'লে দেৰ ইজ ন' মেজিকেল ছাপ্লিমেণ্ট টু লুজ ফেট অভাৰনাইট, যে দেৰ ইজ ন' মেজিকেল টেকনিক, এক্সাৰচাইজ বা ফৰ্মুলা যে খুব কম টাইমৰ ভিতৰতে মাছল বিল্ড কৰাই দিব, 6 পেক এবছ বনাই দিব, যদি নিজকে নেচাৰেলি ট্ৰেইন কৰে। যদি সেই চ' কল চেলিব্ৰিটিগৰাকী যদি পৃথিৱীৰ প্ৰাণী হয়, এলিয়েন নহয়, তেতিয়াহ'লে সেইজন মানুহৰ কাৰণেও বা মানুহগৰাকীৰ কাৰণেও ফেট লছ আৰু মাছল বিল্ডিঙৰ চায়েন্স একেই, যি বাকী গোটেই পপুলেশ্যনৰ কাৰণে যি চায়েন্স, সেই চেলিব্ৰিটিগৰাকীৰ কাৰণেও ছেইম চায়েন্স এপ্লিকেবল হ'ব যেতিয়া কথা আহে ফেট লছ বা মাছল বিল্ডিঙৰ। এণ্ড গাইজ, প্লিজ আণ্ডাৰষ্টেণ্ড যে যেতিয়াই হেল্থ আৰু ফিটনেছৰ টিপছ লোৱা কথা আহে, ইনফৰমেশ্যন লোৱা কথা আহে, তেতিয়াহ'লে এই চেলিব্ৰিটিসকল একদম লাষ্টত আহে। তোমাৰ যদি কিবা গা বেয়া হ'লে বেংকততো নোযোৱা ডক্টৰৰ তাতহে যাবা। তো গাইজ, তেনেকৈ হেল্থ আৰু ফিটনেছৰ কাৰণেও স্পেচিয়েলাইজ প্ৰফেচনেল আছে। এক্টৰ এক্ট্ৰেছৰ পৰা হেল্থ আৰু ফিটনেছ টিপছ ল'ব নালাগে, তেওঁলোকৰ এই বিষয়ে একো নলেজ নাই। ইনফেক্ট বহুত চেলিব্ৰিটিয়ে বহুত ভুল ইনফৰমেশ্যন দিয়ে, বহুত ভুল নলেজ স্প্ৰেড কৰে। আৰু এই চেলিব্ৰিটিখিনি তেওঁলোকে পইচাৰ কাৰণে চব প্ৰমোট কৰিব পাৰে, বিমল প্ৰমোট কৰিব, হাৰ্বেল লাইফ প্ৰমোট কৰিব,
গাৰ্চিনিয়া কেম্বোডিয়া বিপাশা বসু কিটো কেপচুল এইবিলাক চব প্ৰমোট কৰিব চ' এইখিনি আছিল গাইজ আজিৰ কাৰণে